মানে গাড়ী আমাৰ এটা আমাৰ গাঁৱৰ আমাৰ কাজ এটা আছিলে, তাতে মানে আহিছিলে তাতে গুৱাহাটীৰ পৰা। তাৰপিছত ইয়াতে আমাৰ গাঁৱৰে হয় গাঁও, তো ইফালে মানে আহি থাকোঁতে মানে ডাইৰেক্টলি মানে হেৰিত পৰি গৈছে পানীত, পৰি ফালে দুটা ডেথ হৈ গৈছে। এনেই আমাৰ হেৰিটো ৰাজু নাৰ্জাৰী এজন, আৰু এজনটো হ'ল লক্ষ্মী বুলি কয়, আমাৰ গাঁৱৰে হয়, গুৱাহাটীত থাকে তেখেতে। কি কৰিছে মানে ইয়াতে তাৰমানে আমাৰ যিহেতু তাতে ফেষ্টিভেল এটা আছিলে, ফেষ্টিভেলৰ পৰা আহি ফালে মানে ডাইৰেক্ট আহিছে, আহি ফালে মানে তাতে পানীত পৰি ফালে গাড়ীটো মানে অৰিজিনেল আছিল গাড়ীটো চাগে। CRPF তেখেতে ৰাজু নাৰ্জাৰী CRPF আছিল। বৰ্তমান তেখেতলোকক মানে মেডিকেল এজন মানে মেডিকেল পঠাইছে, এজনটো মোটামুটি ডেড বুলি ক'ব পাৰে। আৰক্ষীয়ে মোটামুটি মানে অলপ পলম হৈছে, কিন্তু কোনাৰ লগে লগে তেখেতলোকে আহিছে, কিন্তু অকণমান পলম আছে আৰু। জাগাখিনিৰ বিষয়ে কি ক'বা, যিহেতু ডাইৰেক্ট চিধা টাৰ্ণিং এটা আছে? হয়, টাৰ্ণিংটো মানে যিহেতু আমি দেখা পোৱা নাই হা, মানে দেখা পালে কিবা হ'লে, কিন্তু দেখা পোৱা নাই যেতিয়া মানে এন্তে কিমান স্পীডত আহিছে এইটো আমি দেখা পোৱা নাই। তো তেখেতলোকে কেনেকৈ কি হ'ল এইটো ভালকৈ ক'ব নোৱাৰিব, কিন্তু যিহেতু এইটো বহুত টাৰ্ণিং হয় হা, টাৰ্ণিংটো বেছি, কিন্তু ইয়াৰ কাৰণে হয়তো কিবা মানে যেনেকুৱা আহিব লাগিছিল এনেকুৱা মানে বস্তুটো পোৱা নাই, তো ইয়াৰ কাৰণে তেখেতলোকে কিবা হৈছে। তো মেইনলি আমাৰ ইয়াতে তাৰমানে স্পীড ব্ৰেকাৰ এটা লাগে হা, মানে এইটো শীঘ্ৰে মানে চৰকাৰে এইটো পদক্ষেপ ল'ব লাগে যে আমাৰ ইয়াতে একদম স্পীড ব্ৰেকাৰ বিৰাট দৰকাৰ, যিহেতু বিৰাট টাৰ্ণিং হয় এইটো ৰাস্তাটো, এইটো সোনকালে মানে চৰকাৰে ইয়াতে স্পীড ব্ৰেকাৰ দিব লাগে। তো ইয়াৰ কাৰণে মই চৰকাৰক এইটো মানে আহ্বান জনালোঁ। এই যে সমস্যা, এই ৰাস্তাৰ যে সমস্যা, আজি 2 বছৰৰ আগতে এইটো বানপানীৰ লগত খহি গৈছে, ৰাস্তা আধাই গৈছে, আৰু তাৰ বিপৰীতে ইয়াৰ যে টাৰ্ণিং বহুত বেয়া টাৰ্ণিং। সেই সন্দৰ্ভত মই তাকে ক'ব বিচাৰিছোঁ, ইয়াত এটা ব্ৰেক স্পীড লাগে নে ব্ৰেকাৰ লাগে এটা, তেতিয়া অলপ সুবিধা হ'ব, বাচা পৰা যাব আৰু। কাৰণ এই সময়ত প্ৰায় ইয়াৰ আগতো স্কুটিবিলাকে তাৰে পৰি গৈছে, মানুহ বাজি গৈছে যেনেকে তেনেকে, কিন্তু স্কুটিবিলাক কেইখনমান পৰি গৈছে। আজি কি হৈছে? আজিতো চিধা গাড়ী চিধা মানে টাৰ্ণিং কৰিব নোৱাৰিলে কাৰণে চিধা গ'ল গাড়ীখন নদীত গ'লে। এজনটো ডেড স্পট বুলি ক'ব লাগিব, আৰু এজনটো অলপ মানে সামান্য মানে এইটো গেৰেণ্টি নাই, সেই সেনেকুৱা অৱস্থাত আছে বৰ্তমান। মই ক'ব লাগে এইখিনি আৰু।